Hello friends, welcome to my channel Advanced Physio Care. মই Dr. Sunita Mirda, consultant physiotherapist. আজিৰ টপিকটো হৈছে আপোনাৰ আগফালে হাউলুতে মানে ফৰৱাৰ্ড বেন্ডিংত হোৱা কঁকাল বিষৰ দুটা সিম্পল এক্সাৰসাইজেস। কঁকালৰ বিষ আজিকালি বহুত কমন হৈ গৈছে। সৰুৰে পৰা ডাঙৰলৈ হৈছে কঁকালৰ বিষ। আৰু এই কঁকাল বিষৰ বাবে বহুত ধৰণৰ মেডিচিনছ আপোনাৰ অইল অইনমেন্ট আদি ইউজ কৰিছে। যদি আপুনি এই ভিডিওটো হেকলৈকে চাই তেনেহলে আপোনাক মই দুটা সিম্পল এক্সাৰসাইজেস দিম যেটো আপোনাৰ এই ফৰৱাৰ্ড বেন্ডিংত হোৱা কঁকালৰ বিষক একেবাৰে ৰিলিফ দিব। আৰু এই কঁকালৰ বিষ আপোনাৰ বহুত ধৰণৰ কাৰণত হ'ব পাৰে, যেনে আপোনাৰ গধুৰ বস্তু দাঙোতে বা আপোনাৰ একে জায়গাতে বহুত সময় বহি থাকোতে বা আপোনাৰ কিবা দুখ পাওঁতো হ'ব পাৰে। আহক তেন্তে চাওঁ আমি এই ভিডিও দুটা। আৰু এই ভিডিও দুটা আপুনি হেকলৈকে চাওক আৰু যেনেকৈ নিয়ম দেখুওৱা হৈছে তেনেকৈ ঠিক সেই ধৰণে কৰক, আপোনাৰ একেবাৰে ৰিলিফ পাব। মই গ্যাৰান্টি দিছোঁ আপোনালোকক এই ভিডিওটোত আপুনি নিশ্চয় ৰিলিফ পাব আৰু নিশ্চয় এবাৰ ট্ৰাই কৰিব এই দুটা এক্সাৰসাইজেস কৰিবলৈ। তেন্তে চাওঁ আহক আমি এক্সাৰসাইজ দুটা কেনেকৈ কৰিছোঁ। তেন্তে স্টাৰ্ট কৰোঁ প্ৰথম এক্সাৰসাইজটো। প্ৰথম এক্সাৰসাইজটো কৰোঁতে আপুনি মূৰটো তললৈ দি হ'ব লাগিব। নৰ্মেল উশাহ ল'ব লাগিব। তাৰপিছত আপোনাৰ হাতখন আপুনি যোনটো জায়গাত ফিল কৰে বিষ, আপোনাৰ আগফালে হওঁতে আপোনাৰ যোনটো জায়গাত বিষ হয় সেইটো জায়গাত আপুনি হাতখনেৰে প্ৰেছাৰ দিব লাগিব। মূৰটো তলত থাকিব। তাৰপিছত লাহেকৈ আপুনি প্ৰেছাৰ দি হাতৰ প্ৰেছাৰ দি পিঠিটো ওপৰলৈ দাঙিব লাগিব। এনেকৈ 10 ছেকেণ্ড ৰাখিব। তাৰপিছত মূৰটো তললৈ দিব। আকৌ 2 ছেকেণ্ড এনেকৈ ওপৰলৈ দিব। তাৰপিছত মূৰটো তললৈ দিব। 5 ছেকেণ্ড ৰিলেক্স হ'ব। এনেকৈ 10 বাৰ কৰিব লাগিব। ৰাতিপুৱা 10 বাৰ, গধূলি 10 বাৰ। সেকেন্ড এক্সাৰসাইজ। সেকেন্ড এক্সাৰসাইজটো কৰোঁতে আপোনাৰ হাতখন আগলৈ দিব, মূৰটো তলত থাকিব, জাষ্ট ভৰিখন ওপৰলৈ উঠাব। পুৰা ষ্ট্ৰেট থাকিব। 10 ছেকেণ্ড হোল্ড কৰিব। তাৰপিছত লাহেকৈ নমাই দিব। দেন তাৰ অল্টাৰনেট ভৰিখন লাগিব। 10 ছেকেণ্ড ওপৰত ৰাখিব, তাৰপিছত তলত। তেনেকৈ এইফালে 5 বাৰ, ৰাইট সাইডে 5 বাৰ, লেফট সাইডে 5 বাৰ, ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ কৰিব লাগিব। তেনেহলে চালে আপোনালোকে কেনেকৈ কৰা হৈছে এই দুটা এক্সাৰসাইজেস। আপুনি এই দুটা এক্সাৰসাইজেস ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ 5 দিন, মাত্ৰ 5 দিন আপুনি ট্ৰাই কৰক। আপোনাৰ নিশ্চয় আৰাম পাব এই আগফালে হাউলুতে হোৱা কঁকালৰ বিষৰ পৰা, মানে ফৰৱাৰ্ড বেন্ডিংত হোৱা কঁকালৰ বিষৰ পৰা। আৰু মোক কমেন্ট বক্সৰ জৰিয়তে নিশ্চয় জনাব যে আপোনালোকে কেনেকৈ পাইছে। আৰু যদি কিবা কোৱাৰি আছে এবাউট আপোনাৰ বেক পেইন, আপুনি তেনেহলে আপুনি মোক কমেন্ট বক্সৰ জৰিয়তে কমেন্ট কৰিব পাৰিব। আৰু যদি আপোনালোকক মোৰ এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক, শ্বেয়াৰ এণ্ড কমেন্ট কৰিব। আৰু যদি আপোনালোকক মোৰ এই ভিডিওটো চাই ভাল লাগিছে আৰু আগলৈ যদি এনেকুৱা ভিডিও চাব বিচাৰিছে তেনেহলে মোৰ চেনেলটোক লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। থেংক ইউ।